আজি আমাৰ মানে পঞ্চমবাৰ বিটিসি যে নিৰ্বাচন এই নিৰ্বাচনত আমাৰ যেহেতু প্ৰথম আমাৰ মানে এছেম্বলি বৈঠক আৰু ইয়াত আমাৰ 40টা সমষ্টিৰ 40 জন MCLA শপতগ্ৰহণ মানে ল'ব প্ৰধান স্পীকাৰৰ আণ্ডাৰত গতিকে খুব ভাল লাগিছে গতিকে পঞ্চমবাৰ যেটো নিৰ্বাচন এই নিৰ্বাচনত সন্মানীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF দল এক সংখ্যাগৰিষ্ঠ আমি পালো আৰু চৰকাৰ আমি মানে পাতিলো আৰু তাৰপিছত অনাগত দিনত আমি ৰাইজৰ কাৰণে ভাল কাম কৰিম এইখিনিকে মই আপোনালোকক ক'লো আজি এতিয়ালৈ ইএমৰ কথা অহা নাই এতিয়া আমি 40টা সমষ্টিৰ যিখিনি আটাইখিনি MCLA আজি শপতগ্ৰহণ অনুষ্ঠান হ'ব ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহিছোঁ অনুমান কেতিয়া লগে আপোনালোকৰ চৰকাৰ যে কেতিয়ালৈকে 3-4 দিনৰ ভিতৰতে এইটো হ'ব লাগে এইটো হ'ব আমাৰ যেহেতু লিডাৰ আছে সন্মানীয় হাগ্ৰামা মহিলাৰ আমাৰ লিডাৰ হয় গতিকে তেখেতে মানে স্থিৰ কৰিব ঠিক কৰিব গতিকে অনাগত দিনত আমি ইমান পলম নকৰে সোনকালে এইটো হৈ উঠিব সম্ভৱ ইএমৰ দায়িত্বটো আপোনাক মই এতিয়ালৈ নাজানো গতিকে যদি দায়িত্ব পাওঁ ৰাইজৰ কাৰণে কাম কৰিম এলায়েন্সটো আমাৰ হৈ গ'ল আমি NDA থাকি পেলাই আমি কাম কৰিম ৰাইজৰ যিখিনি আশা আকাংক্ষা যোৱা মানে কেইটামান বছৰত 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ এই চৰকাৰখনেতো কোনো কাম নকৰিলে ইয়াৰ কাৰণে ৰাইজৰ এটা ক্ষোভ আছে গতিকে ইয়াৰ কাৰণে 5টা বছৰৰ ভিতৰতে তেওঁলোকে ৰাইজে বিয়া পাইছে আৰু জনাদেশ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱক দিছে BPFক দিছে ইয়াৰ কাৰণে ৰাইজৰে আমি কাম কৰিবই লাগিব